অচিনাকিৰ পৰা চিনাকি হ'লোঁ, ভাল লগাবোৰকে ভাল পোৱাৰ নাম দিলোঁ। অচিনাকিৰ পৰা কেতিয়ানো আপোন হৈ গ'লা গমেই নাপালোঁ। কথা দিছোঁ, দুয়ো মিলি দেখা সপোনবোৰ এদিন পূৰণ কৰিম আৰু আমাৰ মাজত থকা মধুৰ সম্পৰ্কটোক আজীৱন জীয়াই ৰাখিম। অভিমান কৰিব লাগে মৰম বাঢ়ে, কাজিয়া কৰিব লাগে সম্পৰ্কৰ এনাজৰী বাঢ়ে, কিন্তু সেই অভিমানবোৰ, সেই মৰমবোৰ খন্তেকীয়া হ'ব নালাগে। নহ'লে খুব মৰমৰ সম্পৰ্কবোৰ খং কাজিয়াৰ বাবে ভাঙে। হাঁহিবোৰ উলিয়াই দুখবোৰ সাঁচিছোঁ, ভুল আৰু মিছা মানুহবোৰৰ পৰা আঁতৰি আহিছোঁ। সময়ৰ আপোনবোৰকো এতিয়া ব্লেকলিষ্টত ৰাখিছোঁ। ভালতকৈও ভাল নিবিচাৰোঁ, সঁচা মৰমৰ মূল্য বুজি পোৱা এজন বিচাৰোঁ। হোৱাটছআপ ফেচবুকৰ একাউণ্টত নহয়, দুটা মনৰ সাল সলনি কৰিবহে বিচাৰোঁ। ছ'চিয়েল মিডিয়াত তোৰ প্ৰেমিক হোৱাতকৈ সমাজৰ আগত সমক জুইত সাক্ষী কৰি তোক আপোন কৰিব বিচাৰোঁ। তেওঁক খং অভিমান কৰি আপুনি হাজাৰ অৱহেলা কৰাৰ পিছতো যদি তেওঁ আকৌ আপোনাৰ ওচৰলৈ উভতি আহিছে, তেতিয়া বুজিব তেওঁতকৈ বেছি ভাল পোৱা আপোনাক আন কোনেও দিব নোৱাৰে।